Nani mana nani kini bakine Facebook kau hinjau se ক'ৰ পৰা পাগলা এটা আহিলে অ' যেনে তেনে আকৌ ঠাণ্ডা হৈছিলেহে আকৌ এটা ওলাই গ'লচোন ক'ৰ পৰা পাগলা এটা আকৌ আহিব হাই আকৌ কিবা এটা প্ৰুফ দিব আহিলে নেকি ক'ৰ হয় এইটো পাগলাটো আকৌ দে শুনাওকচোন বাৰু শুনি লওঁ তোৰ তুমি অকণমান এইফালে শুনক সাধাৰণতে ক'বলৈ গ'লে অসমলৈ প্ৰথমে আহে অষ্ট্ৰিক জাতিৰ লোক বুজিছে কোনে আহিছে তাৰপিছত মংগোলীয় আৰু তাৰপিছত আহে আৰ্যসকল বুজিছে ভালকে শুনিব হিষ্টৰী নাজানে কি নাজানে অলপ চলপ পঢ়িছে য'তে ত'তে কথা ক'ব কেলা অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল ক'ত কৰিছিল এইফালে শুনক অকল আৰু তহঁতে কোন ফালৰ পৰা আহিছিল আৰু ইয়াতে এই হিষ্টৰীত কোন ফালৰ পৰা আহা বুলি কৈছে বুজিছেনে দক্ষিণ পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল বুজিছ এই প্ৰজাতিৰ লোকসকল আছিল চুতীয়া চাপৰ আৰু দক্ষিণ গাৰ বৰণৰ কলা তহঁতৰ চেহেৰাটো চাওক আইনা আছে না ডাঙৰ ডাঙৰ আইনা তহঁতেতো ধনী মানুহ কিনিব পাৰে ডাঙৰ ডাঙৰ আইনা কিনি লওক আৰু তাতে চাওক তহঁতৰ বৰণটো কেনেকৈ তোৰ চেহেৰা কেনেকুৱা তহঁতৰ এইটো চাব বুজিছ আৰু ইয়াতে কি কৈছ চুলিৰ ৰং কাম বৰণীয়া আৰু একৰা অসমৰ কেতবোৰত শুনিব ভালকে অসমৰ কেতবোৰত জনজাতি চাওতাল কুকি মণিপুৰী কছাৰী আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ সৈতে কিছু মিল আছে বুজিছ অসমলৈ অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ক'ব পাৰি বুজিছ ভালকে মনত দি শুনিব আর বেশি কথা নকম হয়তো এইটাই ভালকে শুনিছে যদিও কনফিউজন আছে না কি কনফিউজ কৰিব লাগে চাওকচোন না চা কিতাপখনৰ নাম কি জানে তহঁতেতো অসমীয়া পঢ়িব ভালকে নাজানে বেছিভাগ তহঁতে অসমীয়া পঢ়িব নাজানে চাওকচোন চা লাইব্ৰেৰীত গৈ ডাঙৰ লাইব্ৰেৰীত গৈ দিব অসমীয়া জাতি এই কিতাপখনৰ নাম হৈছে অসমীয়া জাতি অসমৰ অসমীয়া সংস্কৃতি এইবিলাক চাব তাতে পাই যাব নহয় একদম চিন্তা কৰিব নালাগে ক্লিয়াৰকে লেখা আছে আমি কেতিয়া আহিছোঁ আমাৰ লগত এইবিলাক লেং জেং কৰি তহঁতৰ নিচিনা ফুটুৱামি মানুহৰ কাৰণে আমালোকে আজি পৰ্যন্ত প্ৰাপ্ত হোৱা নাই তহঁতৰ কাৰণে আয়ো কেলা বহুত ডাঙৰ হিষ্ট্ৰী এটা আমাক শিকাই দিলে অ' এতিয়াহে মেইন হিষ্ট্ৰীটো আমি পাইছোঁ আমি সৰু সুৰা হিষ্ট্ৰীহে পঢ়ি আছিলোঁ মেইন হিষ্ট্ৰীটোৱে আমাৰ দাদাইহে এতিয়া আমাক শিকাই দিছে আগৰ পৰা আমি কি সৰু সুৰা হিষ্ট্ৰীটোনো পঢ়ি আছিলোঁ এইটো হিষ্ট্ৰীটো ক'ত লুকাই আছিলে এতিয়াহে আহিছে ইমান ডাঙৰ হিষ্ট্ৰীটো চালা আগৰ পৰা এইবিলাক হিষ্ট্ৰী আমাক শিকাব লাগে পঢ়াব লাগে এনেকুৱা হয় না বাৰু হয় দাদা ক'ত আছিলে এইটো হিষ্ট্ৰীটো আমি সৰু সুৰা হিষ্ট্ৰীহে পঢ়ি আছিলোঁ এইবিলাক হিষ্ট্ৰীটো আগতে আমি পোৱাই নাই আমাক আনি দিব লাগে তেতিয়াহে আমি পঢ়িলোঁ হয় আমি আকৌ বেলেগ এটা হিষ্ট্ৰীহে পঢ়ি থাকিলোঁ আমি আকৌ ভাবি আছোঁ বড়োসকল কছাৰীসকল এই মিচিংসকলে অসমৰ চবচে পুৰণা মানুহ বুলি ভাবি আছোঁ কি আমাৰ ভুল হৈ গ'ল নহয় যেনিবা দাদা তই কওকচোন এইটো যি এটা পেজ দুটা পেজ দেখাই কিনি গোটেই হিষ্ট্ৰী যে কৈ আছ এইটো ডাঙৰ হিষ্ট্ৰী হয় নে গোটেই পৃথিৱীখনত গোটেই গুগলত গোটেই অসমৰ হিষ্ট্ৰীত যিবিলাক হিষ্ট্ৰী লিখা আছে সেইকেইটা যেনিবা ডাঙৰ হয় কচোন আকৌ এই গুগলৰ কথা কৈছে বুলি আকৌ এই কথা নকবি দেই যি কথা আমি ভাৰতৰ আদিবাসী আমি ভাৰতৰে আদিবাসী হয় অসমখননো ক'ত আছে ভাৰততে আছে তেতিয়াহ'লে আমি অসমৰো আদিবাসী ভাৰতৰো আদিবাসী এইবিলাক কথাটো কৈ থাকিব নালাগে আপোনালোকে কথাবিলাক উল্টা পুল্টাকৈ ঘূৰাই থাকে যে কিয় যেনিবা এবাৰ ইফালে এবাৰ ক্লেইম কৰিবলৈ আহে যে অসমৰে চবচে পুৰণা মানুহ আকৌ যেতিয়া নোৱাৰেগৈ তেতিয়া আকৌ পিছফালে গৈ কিনি কয় যে আমি ভাৰতৰে চবচে প্ৰথম মানুহ গতিকে অসমখননো ক'ত আছে ভাৰততে আছে এনেকুৱা কয় আকৌ পিছফালে গৈ আকৌ নোৱাৰিলে এনেকুৱা কথাবিলাক ঘূৰাই ফুৰাই কিনি কৈ থাকিব নালাগে
আৰু ক'ত লুকাই আছিলে ইমান দিন, আকৌ আজি ওলাই আহিলে যে। আপোনালোকে আমাকহে কৈছে জাতিগত সংঘৰ্ষ কৰিব বিচাৰে। तुम सब बड़ो लोग हमारा पैर के नीचे रहेगा, ये कंफर्म है। और लिसन टू मी, अगर रात को आदिवासी गांव या किधर भी घुस गया, देख लेना अलग ही सीन। আপোনালোকক মই জনা হিচাপত কোনেও আগতীয়াকৈ ক'বলৈ যোৱা নাই দেই এই জাতিগত কথাটো, গম পাইছ? কোনেও ক'বলৈ যোৱা নাই। আপোনালোকে চবচে ফাৰ্ষ্টত এইবিলাক ক্লেইম কৰি আছে, গম পাইছ? আপোনালোকে ক্লেইম কৰি থাকে যে বড়োসকল আমাতকৈ পাছত অহা, কি অহা, এনেকৈ কথা কৈ থাকে। তাতহে আমাৰ খং উঠি আপোনালোকক এনেধৰণৰ কথাবিলাক কৈ থাকে, গম পাইছ? মই জনা হিচাপত বা হিষ্ট্ৰীৰ হিচাপত অসমত থকা খিলঞ্জীয়া লোকসকলৰ ভিতৰত চাহ জনগোষ্ঠীয়েই চবচে পিছৰ খিলঞ্জীয়া লোক, গম পাইছ? চবচে পিছৰ খিলঞ্জীয়া লোক। আপোনালোকে কি আগত থাকিব বিচাৰি থাকেহে? চাৰ্কেল চলিছে নেকি? চাৰ্কেলত কিবা এটা ঘূৰি থাকিলেহে কোনটো আগত কোনটো পাছত গম নাপায়। কি কথা হ'ল এইটো? আপোনালোকে পাছৰটো আগত আহিব বিচাৰি থাকে কিয়? যেনিবা অকণমান এটা দুটা আগত পিছত হ'লে ক্লেইম কৰিব পাৰি, আমিহে আগত আছিলোঁ ইহঁতে নহয় বুলি। তহঁতে চবচে পাছৰটো আগত আহিব বিচাৰি থাকে। এনেকুৱা কৰি থাকে নেকি বাৰু? যেনিবা আমি কিয় বেয়া পাওঁ আপোনালোক? আপোনালোকে আমাক যে কৈ থাকে এনেকৈ ধৰণৰ কথা বাৰ বাৰ আৰু এতিয়া চা, এতিয়া নিজে আকৌ ক'ৰবাৰ পৰা হিষ্ট্ৰী ওলাই আকৌ হিষ্ট্ৰী পঢ়াব আহিছে, আকৌ হিষ্ট্ৰী পঢ়াব। এনেকৈ হিষ্ট্ৰী পঢ়োৱা বহুত তহঁতৰ মানুহ আহিছিলে, এইবিলাকহে আমি ৰিপ্লাই দিছোঁ। হিষ্ট্ৰী শিকাবলৈ আহিছিলে, মনত আছে নাই? আপোনালোকে কৈ থাকে বড়োসকল কোন হয়, বড়োসকলতকৈ আমি আগত, এনেধৰণৰ কথা মন্তব্য আপোনালোকে দি থাকে। তাতহে আমি ৰিপ্লাই দিওঁ। আকৌ এই ৰিপ্লাই দিয়া ভিডিঅ'টো চাই কিনি আকৌ গৰ্বৰ কৰি থাকে। কিয় এনেকুৱা কৰি থাকে যেনিবা? এইটো কি হিষ্ট্ৰী হয়? ক'ৰ হিষ্ট্ৰী হয়? কিমানজনে জানে এইটো হিষ্ট্ৰী? বহুত বুজি পালে দেই, চবে ৰাইজে বুজি পালে, কিন্তু এইটো হিষ্ট্ৰী বুজি পালে। কুকুৰলিগীয়া কাম কৰিব নালাগে নহয়। কেলা বুলি কৈ ভিডিঅ' বনাইছে যে, চুট মাৰানি কেলা। আৰু কথাবিলাক বুজি পা। এতিয়া আকৌ ঠাণ্ডা হৈছে, আকৌ জুই লগাইছে। এইটো হিষ্ট্ৰী তহঁতৰ এই ক'ৰবাৰ পৰা চুকে কাণৰ পৰা কি কোনে লিখা কিতাপ ওলাই আনি কিনি সেইকেইটাই হিষ্ট্ৰী বুজাব চেষ্টা কৰি থাকে। এইকেইটাতে আমি খং উঠে তহঁতক, গম পালে? হিষ্ট্ৰী শিকাবলৈ আকৌ আহিছে। এই তহঁতে হিষ্ট্ৰী শিকাবলৈ চেষ্টা কৰোঁতে আমাৰ খং উঠি থাকে। বাৰ এইটোৱে চেষ্টা কৰি থাকে যে যেনিবা এছ টি বিচাৰিছে বিচাৰক। কি আমাক কি আপোনালোকতকৈ পাছত কৰি এছ টিটো পাবনে? যেনিবা আপোনালোকে যেনিবা অসমৰ প্ৰথম মানুহ বুলিয়ে ক'লে যেনিবা হৈ যাব না? কি কথাবিলাক আপোনালোকে কি যুক্তিত কৈ থাকে? আৰু কি ভাষাৰ কথা ক'লে যে, ভাষাৰ কথা আমি অসমীয়া ক'ব নাজানো, সঁচাকৈ নাজানো। সেইকাৰণে আমাৰ বড়ো ভাষাক অসমত বহুত উন্নত কৰাইছে। আজিৰ দিনটোত অসমীয়া ভাষা যিমান অসমৰ মৰ্যাদা আছে, সিমান বড়ো ভাষাও আছে, গম পাইছ? বড়ো ভাষাও অসমৰ অফিচিয়েল ভাষা হয়, বুজি পাইছে না? আৰু কালি পৰহিহে আমাৰ বড়ো ভাষাত সংবিধানখনৰ সংস্কৰণ হৈছে। কি ভাষাৰ কথা কৈ থাকে? আমি অসমীয়া কথা ক'বলৈ ইমান নোৱাৰোঁ, যিসকল BTCত থাকে। সেইকাৰণে আমি আমাৰ ভাষাটো অসমখনত ক'ব বিচাৰোঁ। তাত আৰু ভাষাক লৈ কিনে আৰু ডিবেট কৰিব নালাগে। তহঁতে কি বুজি নোপোৱা হিন্দী অকণমান, অসমীয়া অকণমান কৈ থাকে, এনেকুৱাকৈ যে কৈ থাকে। বড়ো ভাষা এটা অফিচিয়েল লেংগুৱেজ অসমত, গম পালে? 2003 চনত বড়ো ভাষাক ভাৰতৰ 8ম অনুসূচীত চামিল কৰা হয়, গম পাইছ? আৰু এই ফেচৰ কথা ক'লে যে, চেহেৰাৰ কথা যে ক'লে, এই নৰ্থ ইষ্টৰ বাতাবৰণ, নৰ্থ ইষ্টৰ ভৌগোলিক অৱস্থাই এনেকুৱা হয় য'ত নেকি হাজাৰ বছৰ থাকিলে বগা হৈ যায়, গম পাইছ মানুহ? তহঁতেতো 200 বছৰ আগতে আহিছে, কেনেকুৱা বগা হবি ভাই কচোন? কেনেকুৱা বগা হবি? 2টা পিৰিয়ডছো পাৰ হোৱা নাই, কেনেকুৱা বগা হবি? আমি 1000 বছৰ আগত আছোঁ, বগা হৈ যাবই। আহোমসকল 700-900 বছৰ, 1000 বছৰ হৈ গ'ল, ইহঁতৰো অকণমান চেহেৰা বগা হৈ আহিছে। আপোনালোকৰো 1000 বছৰ হৈ গ'লে বগা হৈ যাব। আপোনাৰতো নহ'ব বাৰু, আপোনাৰতো কোৱা নাই।
কি কথা কৈ থাকে চেহেৰাৰ কথা কৈ আছিলে নৰ্থ ইষ্টত আহি কিনি যদি হাজাৰ হাজাৰ কোনো এটা জাতি জনগোষ্ঠীয়ে বসবাস কৰি গ'লে ইহঁতৰ চেহেৰা বগা হৈ যাবই নৰ্থ ইষ্টৰ ভৌগোলিক অৱস্থা এনেকুৱা হয় বুজি পালে আৰু যোনে বিহাৰ উৰিষ্যা ঝাৰখণ্ডত যাব তামিলনাডুত যাব তেখেতসকলৰো যি বগা মানুহ হ'লেও তাত হাজাৰ হাজাৰ বসবাস কৰিলে তেখেতৰ জাতি জনগোষ্ঠীও কোলা হৈ যাবই ভৌগোলিক অৱস্থা এনেকুৱা হয় চেহেৰা আৰু ফেচৰ কথা কৈছে ফেচটোৱে তহঁতক দেখাইছে 200 বছৰ আগতে আহিছে ইয়াৰ নৰ্থ ইষ্টত যদি হাজাৰ বছৰৰ পৰা থাকিলে হয় ক'লা হৈ নাথাকিলে হয় বগা হ'ল হয় বুজি পালে কালাৰৰ কথা কৈছে চা নৰ্থ ইষ্টত সবচে পুৰণা যিসকল লোক তেখেতসকল সদায় বগাই হয় বগাই গম পালে নৰ্থ ইষ্টে হওক চাইনাটোৱে হওক তিব্বেতে হওক মংগোলিয়াই হওক এইটো ছাইডত বগাই হ'বি হাজাৰ বছৰ আগত আহিলে হয় বগাই হ'লে হয় চেহেৰাৰ কথা কৈছে চেহেৰাইতো কৈছে 200 বছৰ আগত আহিছে বুলি কথা মানে এখন কিতাপ লৈ আকৌ ক্লেইম কৰিব আহিলে আৰু এখন কিতাপক লৈ আকৌ ক্লেইম কৰিব আহিলে কি আকৌ 5 দিনৰ পাছত 10 দিনৰ পাছত আকৌ এখন কিতাপ পালে আকৌ আহি যাবি হা কণ্টেণ্ট বনাবলৈ একদম ৰাস্তা পোৱা নাই কি ক'ম কাম নাই আজিকালি ধনী হৈ গ'ল না বাগানত কাম কৰিবলৈ নাই আৰু কি ক'ম আৰু বহি বহি খাব পাইছে আৰু বাগানত কাম কৰিবলৈ নাই আৰু সেইকাৰণে তাৰমানে কাম নাই আৰু কিতাপ বিচাৰিবলৈ গৈছে ন যা বিচাৰগে কিতাপটোকে বিচাৰগে যা কি যে আৰু আমাৰ খেতিত আছোঁ চা দেখাই দিছোঁ সেইটো পথাৰত বহি আছোঁ এতিয়া ডাঙৰি বুকিব লাগে গম পালে গৰু এৰাল দিব আহিছিলোঁ ইয়াতে মই ভিডিঅ'টো বনাই আছোঁ ক'ত গ'ল গৰু সেইটো গৰু এৰাল দিব আহিছোঁ ইয়াতে ভিডিঅ'টো বনাই আছোঁ সময় নাই যে এতিয়া ডাঙৰি বুকিবই লাগে ডাঙৰি বান্ধিবই লাগে খেতি নকৰিলে খাব পাব হা তহঁতেতো ধনী হৈ গ'ল বাগানত কাম কৰিবলৈ নাই আৰু কথাবিলাক যে কয় दा बेखिनियावनो आङो गासै जोंनि बर' भिउवार्सफोरखौ आं बुंनो सानो जे जोंहा दा जोबोद गिदिर खैफोदाव गोलैबाय एसटिखौ बिसोरनो होमारसिगोन जानो हागौ एसटि भेलि होननानै स' भेलि होननानै होयोब्लाबो बे आसामावल'सो भेलि आसामावल'सो एसटि भेलि बिनि उनाव सेन्ट्रेलावथ' एसटि भेलि नङाना बे सेन्ट्रेलावथ' एसटियानो अब्ला जोंखौ थगायबाय जोंखौ थारमाने जोंनि जेबो उसुबिदा जायालासिनो जोंनि प्रब्लेम जायालासिनो एसटिखौ होगोन होनना नाथाय जोंनो प्रब्लेम बानायनानैनो एसटिखौ होसिगोन मोनथिबाय बेखौ दा सोरबा इगनर खालामनानै बै खोन्थाखौ सानहरालासिनो जुदि थायोब्ला गरबर जासिगोन आरोखि एसटिखौ जुदि होमारोबा बेखिनियानो आरो बिसोर दा जोंनि गाननाय जोमनायखौ लानानै जोबोद खोन्था सोलिगासिनो दं बे गाननाय जोमनायखौ लानानै मोनसे आङो इउनिक भिडिअ बानायगोन नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामना लानो दाबाव भिडिअखौ बेखिनियावनो फोजोबनोसै गोजोन्थों